হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিছোঁ 1829 চনতে স্থাপিত ঐতিহ্যমণ্ডিত মাজুলীৰে এখন থানলৈ বুলি, য'ত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি শৰাই সঁফুৰা আগবঢ়ায়। লগতে ভক্তসকলৰ মনোকামনা পূৰ্ণ হয় বুলি বিভিন্ন ধৰণে প্ৰমাণ পোৱা গৈছে। থানখন হৈছে নয়াবজাৰ অঞ্চলৰ পানীখাটি গাঁৱৰ পানীখাটি শিলগুৰি থান বা বৰনামঘৰ। থানখনৰ বৰ্তমান নৱনিৰ্মাণ কাৰ্য চলি আছে। তথাপিও আপোনালোকৰ মাজত থানখনৰ অকণমান পৰিৱেশ ধৰি ৰাখি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। মাঘ মাহ লগতে বন্ধৰ দিন, আজি বহুত জনসমাগম। সেই বুলিয়ে থানৰ ওচৰতে থকা জেঠাই ঘৰত এপাক সোমাই জেঠাই ঘৰৰ শাকনি বাৰীখন চালোঁ। তাৰ পাছত আকৌ নামঘৰলৈ বুলি উভতিলোঁ। এয়া দেখিছেনে, ভকতসকলে নাম লৈ আছিল। শেষত সেৱা লৈ প্ৰসাদ খাই আৰু পায়স খাই শিলগুৰি থান বা বৰনামঘৰৰ পৰা বিদায় ল'লোঁ আৰু মা ঘৰত সোমাই মাহঁতক টাটা বাই বাই কৈ ঘৰমুৱা হ'লোঁ মানুহজনৰ ঘৰলৈ বুলি। আৰু ভিডিঅ'টো চোৱাসকলে মোৰ পেজটো ফ'ল' কৰি দিবচোন দেই। লগতে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। নতুনকৈ চেষ্টা কৰিছোঁ, কমেণ্ট এটা কৰি যাব।